হেল্ল' বন্ধুসকল, আজিৰ ভিডিঅ'টোত আপোনালোকক মাছ ধৰাৰ পৰা মাছৰ নিলামিলৈ সম্পূৰ্ণ দেখুৱাই আছোঁ আৰু তাত কি কি মাছ বৰ্তমান ওলাইছে আৰু আপোনালোকে তালৈ মাছ নিব পাৰিবনে নোৱাৰে, কি কি মাছ নিলে ভাল হ'ব, সম্পূৰ্ণ আপোনালোকক দেখুৱাইছোঁ। তো বলক ভিডিঅ'টো একেলগে চাই থাকক। গোটেইকেইটা চাই পেলাই গোটেইকেইটা চা চাওক গোটেইকেইটা চা এইটো অসমৰ লোকেল বাহু। আৰু এয়া মিৰ্কা। তো বন্ধুসকল, আমাৰ মাছ ধৰা সম্পূৰ্ণ হৈ গৈছে বৰ্তমান আৰু আমি এতিয়া বজাৰলৈ লৈ যাম আৰু বজাৰত নিলামি কেনেদৰে হয় আপোনালোকক দেখুৱাবলৈ সম্পূৰ্ণ চেষ্টা কৰিম। তো বলক। গতিকে এই নিলামীৰ বজাৰলৈ বন্ধুসকল আপোনালোকে মাছ নিবলৈ পাৰিব, যিকোনো মাছ আপোনালোকে নিব পাৰিব আৰু মাছৰ অকণমান চেহেৰাটো ভাল হ'ব লাগিব, মানে শীতল পিতল মাছ হ'ব লাগিব আৰু যিকোনো মাছ আপুনি এই বজাৰত নিলামী কৰিবৰ কাৰণে নিব পাৰিব আৰু প্ৰকৃত মূল্যত আপুনি বিক্ৰী কৰিব পাৰিব আৰু আপোনাৰ লাভৱান হ'ব। তো গতিকে আপুনি চেষ্টা কৰক আৰু লৈ যাওক। এই ডিব্ৰুগড়ৰ ইটাখুলিত আছে এই নিলামী বজাৰ আৰু প্ৰত্যেক দিনাই একদম ৰাতিপুৱাই এই নিলামী বজাৰ বহে। ইয়াত আপোনালোকে আৰু এটা কথা মনত ৰাখিব, যদি মাছবোৰ জিন্দা হয় তেতিয়া অকণমান মাছৰ দামটো বাঢ়ি যায়। যদি আপুনি ভাবিছে বজাৰলৈ মাছ আনিম, তেনেহ'লে বেছি আৰু ভাবি নাথাকি মাছ বজাৰলৈ লৈ আহক, আপোনাৰ নিশ্চয় লাভৱান হ'ব। সম্পূৰ্ণ আপুনি দামত মাছ নিলামী কৰিব পাৰিব। তো বেছি দেৰি নকৰি বজাৰলৈ লৈ আনক।
এই দাদা দি দি ন উলিয়াই হ'লে মাছ ফিচাইখিনি উলিয়া এই সেইটো বেলেগৰ কিবা 1830 1600 টকা কোনে লৈছে এক এটা পিছ 900 টকা যদিও